মই গাড়ী চলাব জানো জানো এতিয়া তই জানো নে নাজানো মোৰতো পাহি থাকিছে চলাব জানিছো নে নাজানিছো ৰাম কি হ'ব এতিয়া এটা কাম কৰো কি বেলেগৰ গাড়ীখন চলাই চাওঁ যদি চলাব পাৰিছে মই আকৌ আহি যাম কিয় হেই একেটা গাড়ী কিনিলে কোনে চলাব পাৰিব আহি আছো যা যা পাগলটো এইটো মানে ছাৰ আপুনি বিকাশ হেণ্ডিক হয় আচ্ছা সন্দিকতো ইংৰাজীত হেণ্ডিক কয় হয় না আমাক খাটনিয়াৰটো কি ক'ব ইংৰাজীত মোৰ খোৱা অলপ দিলে হিচাপ ছাৰে বা দাদা নতুন গাড়ী কিনিছে ভাইটি কালি কিনিছিলো এটা কাম কৰকচোন আপুনি নামি আহক আৰু চাবিটো মোৰ হাতত দিয়কচোন কিয় মই মানে সৰুতে গাড়ী শিকিছিলো এতিয়া গাড়ী চলাব জানিছে নাজানিছে পাহৰি থাকিম এবাৰ চেক কৰি চাওঁ তই এটা কাম কৰ তই গাড়ী ৰাখপিনে শুই দে তোৰ গাৰ ওপৰেদি যেতিয়া গাড়ীখন লৈ যাম তই এক্সপাৰ্ট হৈ যাবি সঁচা একদম সঁচা এটা কাম কৰক আপুনি আগত শুই দিয়ক মই চলাই নিওঁ চৰত গাল ফালি দিম গাড়ী চলাব আহিছা কিয় কথা কৈছে মই আকৌ এটা কথা কওঁ বেয়া নাপাব নিজৰ গাড়ী কিন্তু বেলেগক চলাবলৈ দিব নালাগে মই নিদিওঁ নহয় আপোনাৰ গাড়ী আছে নেকি ল'ম 120ত পালে খতনিয়াৰ মই একক মই আহিছোঁ কি কৰি আছে আপুনি ইয়াত চালো টায়াৰ চায়াৰ বডি চডি ধুনীয়া বুজিছ 120 মানত এৰি দিলে থিয় থিয় কিনি পেলাম আপুনি মানুহ মাৰিব দেই ফোন কৰিবলৈহে আহিছিলে আপুনি ফোন কৰিলো ইনফৰমেশ্যন এটা দিলে নহয় আহচোন দেৰি নকৰিবি আহ গাড়ী টায়াৰ লাগি ধৰিলে মানুহটোৱে ছাৰ এতিয়া কি কৰা যাব ৰ'বচোন মইতো বাকী কথাখিনি শুনাই নাই কৈ যাওকচোন ছাৰ আগতে চাহকাপ খাই লওকচোন এই লগৰ এটাই ফোন কৰিছিল গাড়ী এখন পাইছে টিপ টপ কণ্ডিশ্যন কিন্তু 160 লাগে নহয় তাক কিবা কুলেনক ভৰাব লাগে বোলে কোন কুলেন আগতে চাহকাপ খাই লওক হে ইয়াত কি কৰি আছা মই এই গাড়ী শিকি আছো এই দৰ্জাৰ ওচৰত মই একে দৰ্জা খোলা পাই শিকিছো পাগল পাইছা মই গাড়ী শিকিছো আপোনাৰ কি হৈছে আপুনিনো কোন আছে এইখন গাড়ীৰ মালিক মই কি চাইছা সঁচা আপোনাৰ গাড়ী মালিক নালাগিছে আপোনাৰ মাছৰ বেপাৰীহে লাগিছে কাক মাছৰ বেপাৰী বুলি কৈছে চালা অভদ্ৰ ই কেনেকে গম পালে মই মাছ বেপাৰী বুলি ঠেট চালা চাহকাপ বৰ টেষ্টি হৈছে দেই থেংক ইউ ৱেলকাম ধুনীয়া বনাব জানে বাইদেউ ৰেষ্টুৰেণ্টৰ হুনাৰ যে অ'নাৰ চলে So we may go that case. আচ্ছা অসমীয়াতে ক'লো Sorry, মানে দুইটাৰ মিল আছে মূৰ্খ চব য়েছ একেটা ডকাইতে এই ডকাইতিটো কৰিছে এক্সকিউজ মি কথা এটা কওঁ মই আপোনালোকৰ কিন্তু ৰেষ্টুৰেণ্টৰ বিলটো অলপ বেছি লয় সেইটো হয় আৰু বহাৰো এটা এক্সট্ৰা চাৰ্জ লয় ভেৰি এক্সপিৰিয়েঞ্চ এক্সপেঞ্চিভ চলে মই ৰেটবোৰ কমাম ছাৰ প্লিজ মোৰ বস্তুবোৰ কেনে তেনে ৰিকভাৰ কৰি দিয়ক কৰিম ডকাইতকেইটাই এইবিলাক কৰি আমাক অপেন চেলেঞ্জ দিছে এণ্ড আই একচেপ্ট দিছ চেলেঞ্জ বাই এনি মিনছ ডকাইতকেইটা মই ধৰিমেই এণ্ড ইটছ মাই কি কৰি আছা গাড়ী শিকি আছো চাহ কাৰ মোৰ যে নিজৰ গাড়ী নাছে সেইকাৰণে যায় পাছে এফালৰ পৰা শিকি গৈছো চাহ তোমাৰ কাম নাই আৰু দোকানলৈ যোৱাচোন যাম আগতে গাড়ী শিকি লওঁ দোকানলৈ যাওঁ চাহ কচোন কিয় আহিলি ইয়ালে এনেই আহিছো মোনালৈ তই এনেই আহিবি এনেই আহিছ হা এনেই আহিছ মেডামটো কিহৰ কি থোৱা কৃষ্ণ শ্ৰেণী তই যে এনেই আহিছ আহক দিয়া কি হ'বনো নহয় একো নহয় সি আহক বাৰু কিন্তু এনেকে ডিউটিত ফাঁকি দি আহিব নালাগে ন মই ডিউটিত ফাঁকি দি অহা নাই নহয় আপোনাৰ কাৰণে বস্তু এটা লৈ আহিছে কি বস্তু মানে মেডাম গাঁৱৰ পৰা দাদা এজন আহিছিলে বাৰীৰে শাক পাচলিৰে খাওঁ বুলি দুটামান লৈ আহিছিলে আপোনালৈ লৈ আহিছো থেংক ইউ ছ' মাছ মই যে হাঁহৰ কণী খাই বিৰাট ভাল পাওঁ
কি কৰ দাদাক ফোন কৰি দুটামান লৈ আহিবা কওঁ এই নালাগে নালাগে এইখিনিয়ে হ'ব থেংক ইউ মই এইখিনি থৈ আহোঁগৈ হা কিয় মানিলেনো স্বাৰ্থপৰ অকৃতজ্ঞ অশলাগী আৰে মণিয়ে ইমান মৰম কৰে মই ইমান মৰম কৰোঁ আৰু আমাক কেতিয়াবা ফাৰ্মৰ কণী এটাকে খুৱাই পালিনে এই মেডামক খুৱাবলৈ তই কোন হা মই কি মৰি গৈছো হা মেডামৰ ওচৰলৈ অহা লেচুলে কৃষ্ণক যেতিয়া ভৰি ভাঙি দিম আকৌ দে তোকো ৱাৰ্ণিং দিছো দুইটাকে যদি নেক্সট টাইম ইয়াত দেখো নহয় হয় তহঁতৰ ভৰি দুখন ভাঙিম নহ'লে মোৰ নিজৰ দুখন ভাঙি হুইল চেয়াৰত ঘূৰি ফুৰিম মুখ নেদেখুৱাবি আৰু মোক এক ফুল জাহা তাহা মাৰলি এজনো আহি পালে সিও কম এৰা ফুচিলো তিনিওটা আপুনি মানে কি হ'ল আপুনি এনেকে মেডামৰ ঘৰলৈ আহিব বুলি মই ভবাই নাছিলো মই আৰ কাৰণে আৰু মোক দম দিয়ে এই মেডাম যেনিবা আপোনাৰে মোৰ নহয় কৃষ্ণচেনী তো কিহৰ মেডাম ঠিক এতিয়া ইয়ালৈ কিয় আহিছে একে আপুনি অহাৰ কাৰণটো মই একো কাৰণত ইয়ালৈ অহা নাই আপোনালোকক দেখিহে ৰলো মই আকৌ ভাবিলো বোলো মুনিৰো মতিভ্ৰম হৈ যায় হয় নাই আকৌ চুপ থাকক গোটেই কেইটা থানালৈ আহক ইমিডিয়েট ছাৰ মই নাযাওঁ নেকি ইনভেষ্টিগেশ্যনটোত লাগোগে ইনভেষ্টিগেশ্যন কৰি ফালিছ থানালৈ আহ নাম নাম তই মানে গাড়ী কিনিবি আৰু ভাবিছো আৰু শিকিবিও ন মই বহুত সৰুতে গাড়ী শিকি থৈছো এতিয়া মই গাড়ী চলাব জানো নে নাই সেইটোহে পাহৰিছো কিয় আহিছে তই যে গাড়ী কিনিবিও যে আকৌ যে শিকিব সেইকাৰণে কেকে চাই যদি গাড়ী কিনিব পাৰিছে মই কিনিব নোৱাৰিছো আৰে যোৱাই গাড়ী কিনাটো অদ্ভুত কথা আৰু তই শিকাটো অদ্ভুত কথা এই শিকাটো ডাঙৰ কথা নাছে মই জেৱা উঘালিব জানিছো নে নাজানিছো পাইছো এই তেনেকে যে পুৱা জেৱাডাল উঘালিব লাগিছে আৰু মই চাউল চালিব পাৰিছো নে নোৱাৰিছো পাও চালনী নিচিনা এখনৰ ভিতৰত আছে সেইখন পুৱা ধৰিব লাগিছে পুৱা পকাই পকাই গৈ থাকিব লাগিছে গাড়ীখন অট'মেটিকেলি গৈ গৈ আছে এতিয়া তই ধুনীয়াকৈ গাড়ী শিকি থাক গাড়ীখন তই কিনি ল'ম আৰু মই নোৱাৰিছো বুলি ভাবিছে ঘৰখীয়া তোৰ কাৰণে আজি মই ছাৰৰ পৰা গালি খাব লাগিব তোক আজি মই কি কৰো চাই থাক মই কি কৰিলো মোৰ কাৰণে কিয় ছাৰৰ গালি খাব লাগে তই কালপ্ৰি তহঁত দুইটা কালপ্ৰি তহঁতৰ কাৰণে আজি মই ছাৰৰ কাঠগড়াত থিয় হ'ব লাগিব মই কেনেকৈ কালপ্ৰিত হ'লো তহঁত দুইটা মোৰ পিছে পিছে কিয় গ'লি তহঁত নোযোৱাহেঁতেনতো বাইদেউৰ লগত মই ড্ৰয়িং ৰুমতে বহি কথা পাতিলোহেঁতেন চাইও গম নাপালেহেঁতেন এইফালে যাক বলক বলক বোপাই আছামিক চিগনেল দিয়া দি দিছ যে পাই যাবি আকৌ ছাৰ বল আহা বল আপুনিহে মেডামৰ ঘৰলৈ আগত গৈছিলে আপুনি যাওক মইতো একেবাৰে লাষ্টত যাম তিনিজন একেলগে বলক এই ঘটনিয়াৰ আহ ছাৰ কি হৈছে মোৰতো ঘৰুৱা নিচিনাই কৰিছে মাথাত চুট পোৱা মানুহ যে থিয় হৈ থাকক মই আহি আছো নবহিব চাই কি হৈ থাকিলে কৈছে মোৰ কথা খুব চিন্তা কৰ হা তহঁতৰ কাৰণে মোৰ সন্মান গ'ল গম পাওঁ নিজৰ জেগালৈ মই ইয়াতে ঠিক আছো কালি আহক তাই ভৰি চৰি বিষাই গৈছে হয় দিয়ক ক'বলৈ আহিছো তহঁতৰ কাৰণে এইটো অপমান পালো আজি মই উলুৰ লগত বগৰী পুৰা হেল্ল' ভেৰি নাইচ কেতিয়া ললি বঢ়িয়া এই গাড়ীখন ভাল গাড়ী লৈছে মাইলেজো ভাল মেইনটেনেন্সত একদম খৰচ কম ঠিক আছে লৈ আহিবি এদিন চাম অ'কে বাই কি গাড়ী আপোনাক কিয় লাগে কামৰ ধান্দা নাই সৰুলৈ হৈ আছে আপুনি এই বাবা যা কিয় লাজ পাইছে ডিউটি নকৰি ৰাতিপুৱা লোকৰ বাৰান্দা কোনো লোক বাইদেউ পঢ়াই আমিতো নিজৰ বুলিয়ে ভাবো হয় নে আকৌ নাজানো তেতিয়াহ'লে কেলৈ গৈছিলি তহঁত দুটা চুপ থাকক ঐ তহঁত দুটা তালৈ কিয় গৈছিল ছাৰ মই হাঁহ অৰ্গনি আৰু শাক দিব গৈছিলো আৰু তই নোৱাৰাখিনি ঘৰতে শিকিবলৈ গৈছিলো ছাৰ ঐ ক'ত যায় আপুনি মোৰ পাৰ্টটো বোলো হ'ল নেকি
7টাকৈ ডকাইতি চকুৰ আগত হৈ গ'ল লাজ পোৱা নাই কেনেকে এতিয়া ডকাইতকেইটা ধৰিব লাগে সেইটো মাথা মাৰিব লাগে নাই ফাইল কেইটা আছেনে জেগাত শুনক ডকাইতৰ ফাইল কেইটা ষ্টাডি কৰক আচোন মোৰ টেবুলত দি দিবি ষ্টাডি নাও দিবি না টিঙৰ পাতৰ নাম তোক মই কি কৰিবলৈ ৰাখিছিলো ইয়াত কি কৰি আছ তই ওপৰলৈ চা মোৰ চকুলৈ চাই এ নাই নাই এইবোৰ নহ'ব দেই নহ'ব যাপ 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 কি হ'ল এ নাই এইবিলাক নোৱাৰো অ' মেডামৰ ওচৰলৈ লৈ যাওঁ ব'ল 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 কলৈ যায় নাযাওঁ আকৌ বোলে মেডামৰ ওচৰলৈ যায় হে মেডামৰ ওচৰলৈ যাওঁ বুলি কোৱা নাই নহয় ছাৰৰ ওচৰলৈ মই যাম তই মেডাম শুনিছ চাগে ভালকৈ পঢ়িলে নে নাই পাত পাতকে পঢ়িছো ছাৰ ৰঙা চিয়াহীৰে চিন দিয়াকেইটা ভালকৈ পঢ়িছে নে নাই অ সেইকেইটাই মই বেছি মানে মন দি চাইছিলোঁ সেইকেইটাই হৈছে আমাৰ ডাঙৰ ক্ৰু ক'লো নে চাই কথাটো কৈ দিয়কচোন কি মানে আকৌ বোলে আপুনি পাত পাতকে পঢ়িছে হ'লেও মোৰ পৰা চাই কোৱাৰ মাজত পাৰ্থক্য এটা নাই জানো ৰঙা চিয়াহীৰে যিকেইটা দাগ দি থৈ গৈছো সেইকেইটা ডকাইতকেইটাই এৰি থৈ যোৱা মেইন ক্লু